So finally kali Independence Day ride goal, so eta ahi asu ghorle ghuri. So let's go. So kali to olof fola nohole, so let's do it now. Let's do it today. So Tezpur pa ghor lage pura phala hobo, pura phalon hobo aro. So आधा घंटा আজি बालीपरा पा बिश्वनाथ चारिली पाम ने नाई. So let's try it. এতিয়া হইছে 358. ओके कैमरा एंगल सब ठीक আছে, ভয়েস তো ভালকে নাহিব পারে. ओके ওয়ান ওয়ে রাস্তা দেখতে অলপ প্রবলেম হয়, বাট আই উইল ম্যানেজ. এই স্কুটিটো অলপ ঝেমেলা কৰি আছে. ओके so half an hour পোৱাকে ট্ৰাই কৰোঁ. বালিপাৰা পৰা খানামুখ পালোহি. সেইটো ডিষ্টেঞ্চৰ পৰা ইয়াত মাত্ৰ 2 মিনিটত পালোহি. ইমান টেক্সি কৰ্নাৰিং প্লেচ আছিলে এইটো. অ'কে for almost 5 minutes হৈছে এতিয়ালৈকে. ট্ৰেডত মোৰ ট্ৰেক কমাৰ সেইটো চাবলৈ কি টেক্সি লাগিছে, কি টেক্সি লাগিছে, এই টেক্সি. অ' মাই গড. তো এবাৰ স্পীডে থাকোঁতে কি হৈছিলে, মোৰ উইং লিডটো খুলি পেলাই পৰি গৈছিলে অলমষ্ট 135-136 মানত. তো আজি আকৌ পৰি নগ'লে হ'ল, বিকজ মই নতুন লগাইছোঁ. তো লেটছ গো. চ' হেলমেটৰ গ্লাছটো পৰি গৈছে. Soyagoriলৈকে almost 11 minutes. Oh yeah.
এইটো হ'ল শ্বৰ্টকাট চ' এইটো ডাইৰেক্ট গৈ এতিয়া কুসুমতলা ওলাই পগে THB কলেজৰ ওচৰত ফাইনেলি পালোহি ক'ত মান কোনফালে সোমাইছে চোৱা নাই কেইটা অ'কে নাও কুসুমতলা লেটছ ৰ'ল ইট ব্ৰ লেটছ ৰ'ল ইট নাগশংক পাৰ হ'লোঁ আগফালে আছে পুলিচ বহি চিঅ'ৰ ৰখাব অ'কে চিঅ'ৰ 100% ৰখাব ফাইনেলি পাই গ'লোঁ চতিয়া চ' টাইম কিমান হৈছে এইটো দেখুওৱা নাই বিকজ এতিয়া এভাৰেজ মাইলেজ কাউণ্ট কৰি আছে বাইকে তেল আছে ডিপাই বেয়া লেতেৰা তেল খাইছে দুঘাট আছে জাষ্ট মই ইয়াত পাইছোঁহি 421 অলমষ্ট 22 মিনিটছত মই পাই গ'লোঁ চতিয়া Okay, smooth baby, smooth. R15 হ'ব পাৰে কম চিচিৰ বাইক বাট কি হেণ্ডলিং ব্ৰ কি হেণ্ডলিং কি ৰেছপন্স ইমিডিয়েট ৰেছপন্স পায় এইখন বাইক চ' মই বহুত বাইক চলাইছোঁ বাজাজৰ বাইক চলাইছোঁ KTM চলাইছোঁ বহুত বাইক চলাইছোঁ বাট মই ইয়াৰ নিচিনা মোৰ এই হেণ্ডলিং মই পোৱা নাই এনেকুৱা হ'ব পাৰে যে সদায় মই এইটো কাৰণে চলাই থাকোঁ এইটো কাৰণেও মোক এইটো হ'ব পাৰে মানে লাগিব পাৰে যে এনেকুৱা হেণ্ডেলিং বাট মই যিমান চাইছোঁ এইটোৰ নিচিনা পাৰফেক্ট হেণ্ডেলিং মই আজিলৈকে কোনো বাইকত পোৱা নাই ঘূৰ 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 চ' লগৰ এটা পাইছোঁ প্ৰিন্স হেণ্ডিক চ' 424 ক'ত যোৱা তেজপুৰ আমাৰ প্ৰিন্স হেণ্ডিক মই ৰেকৰ্ড বনাই আছোঁ মানে আধা ঘণ্টা তেজপুৰৰ পৰা ইয়াত পাম নাই চ' 26 মিনিট হৈছে তেজপুৰৰ পৰা ইয়াত পালোঁ ভালকৈ যাবি চ' গাইজ ফাইনেলি বিশ্বনাথ পালোহি অলমষ্ট 30 মিনিটছতে চ' ভিডিঅ'টো ইমানে আছিলে চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই ষ্টে ব্লেছড ৰাইড হাৰ্ড